দেউতা ক'ত দিলা আৰু দেৰি হৈছে সোনকালে যাব লাগে মই আছে দেউতা ঐ দেউতা মই মামাহঁতৰ ঘৰৰ পৰা আহোঁ হাতত ৰাখোঁ আজি কিয় যাব লগা হ'ল সেইদিনাখনে যাই আহিছোঁ সেই দুটাই মামাই মাতি খেতিছিল তই ঘৰতে থাকি দে যা বাৰু সোনকালে আহিবি গধূলাৰ আগতে ঘৰত আহিবি আৰু কইনাটো লগ পালি ভালকৈ কথা পাতি আহিবি পিছে কইনা দুটা মাথা মাৰি থাক বাৰু বাটত লগ পালে মাতিম দে মই ভালকৈ কিবা ক'ম দে অঁ দে যা 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 সোনকালে আহিবি যা কৃষ্ণ প্ৰভু বচাবি আজি আৰু আজি বাঘৰ মুখতে যাই আছোঁ তাইক যদি বাটতে লগ পাওঁ কি হ'ব প্ৰভু কৃষ্ণ কৃষ্ণ বচাবি মোক ক'ত যাবি দাদা? মই মামাহঁতৰ ঘৰত যাওঁ অলপ আগত মই সিফালে যাম, মোৰ লগতে যাওঁ বাৰু। ঠিক আছে বাৰু ধান্দা নাই কিবা এটা ঘৰৰ কাম কৰি দিওঁ সেইবিলাকতো ধান্দাই নাই খালি ঘূৰবি আৰু খাবি খাবি আৰু ঘূৰবি একেটাই থাকিম বুলি ভাবছা নেকি বিৰাট বকি থাকিব পাৰা দে তোৰ পৰা ওলাব নোৱাৰো মই তই বকিয়ে থাক মই ঘূৰি যা যা ঘূৰি ঘূৰি খোৱা গেলি আকৌ আহিবি একবাৰ বিয়া খাই দিয়া পালি মই মুক্ত হলো হয় তুমি যাবা পিছে মই পালোঁ কৃষ্ণ প্ৰভু কাৰ আগত এইটো দেখোন মোক সুধবা আহা নেকি ইয়াতো ই মাইৰ আগত মোক বিয়া নকৰা বুলি কয় বাত্তা তোকো আজি দিয়া তুমি যে মোক দেখা পাই নেদেখা ভাল জুচ্ছা মোক চিনি পোৱা নাই নেকি মই ডাংকাতি সেইদিনাখন আজি মোক সুধবা আহিছিলি মনত পৰছি নে তুমি মই আমাৰ মাৰ আগত কি কৈ থৈ গৈছিলি মোক বিয়া নকৰা মোক বিয়া কৰাবাই লাগিব সেইগিলা মই ক'বা নোৱাৰো আমাৰ ঘৰত পেহা পেহী মামা মামী জেঠা জেঠি চবে গম পাইছি তোমাৰ লগত যদি বিয়া ঠিক হৈছে এতিয়া বিয়া নকৰা বুলি ক'লিয়ে হ'ব মই এইগিলা একো ক'বা নোৱাৰো মোক বিয়া কৰাবাই লাগিব আৰু মই তোমাৰ লগতে বিয়া হ'ম এতিয়া মই যাওঁ যাবাইছা যা কিহৰ পাল্লাত পৰলো এই কথা ক'লে দেখোন ৰক্ষা নলওঁ আৰু যে কাষততো কিবা ক'বা লাগব সেইটো তাই ভাবিয়ে নাচাওঁ বকিয়ে থাকিবা পাৰে বাপৰে ভাল পাল্লাত পৰলো মই ভগৱানে জানে আৰু মোৰ কি হৈ পিছত দে প্ৰভু বচাবি বাপা ঐ বাপা ঐ ভালে আছো মাৰে কৈছে মাৰে বোলে তোৰ কইনাটো চাব এই ঠাৰিয়ে বাতিয়ে লাগছি আজি পে মানুহ ইমান সোনকালে কি হ'লে দেউতা তই তই কিবাকে বিয়াখন পাত পিছে মাৰ কাৰণে এতিয়া অপচন্দ হৈছিল বাৰু তাইক এতিয়া মায়ে চাই যাম বুলি কৈছে তাইকে আনিম দে তই কি সিহঁতৰ ঘৰত খবৰ দিছা নেকি মই সিহঁতৰ ঘৰত ফোন কৰি কৈছোঁ সিহঁতে হ'ব বুলিয়ে কৈছে বাৰু তই চাবি তাই কালিলৈ কইনাটো লৈ আহিবি কিবাকে বেছি নিয়ম নীতি কৰি থাকিবা নালাগে মানুহ এটামান লৈ যাবি তাই কইনাটো লৈ আহিবি ঘৰত বাকী পিছত বিয়াখন পাতি থাকিবি বাৰু ভালকৈ এই মোৰ লগৰ এটাকে লৈ যাই আনিমা পিছে মই কৈছোঁ বাৰু সিহঁতক ফোন কৰি দে হ'ব দে সিহঁতৰ ঘৰত ফোন এটাই কৰি লওঁ দে সৰু এইবিলাক কি কৰবা খেতি আকৌ গম পোৱা নাই ফোনটো বাজি আছে ৰিচিভ কৰা মানুহ নাই এই ঘৰখনত হেল্ল' 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 হয় হয় কওকচোন ময়ে কৈছোঁ এই সেইদিনা কি গৈছিলোঁ আপোনালোকৰ ঘৰত পাইছোঁ চিনি পাইছোঁ মানে কথা এটা হ'ল এই আমাৰ সিহঁতৰ মাকৰ টানে হৈছে এতিয়া কৈ আছে বড়িটো চাওঁ হয় নেকি এতিয়া যেনে তেনে আপোনালোকৰ ছোৱালীটো লাগিছিলে এতিয়া কালি
ইমান সোনকালে আমি বিয়া দিবা নোৱাৰিম নহয়। চিয়া এটা উলিয়াই দিয়া কথা, কিমান বস্তু লাগব, আমি একো যোগাৰে কৰা নাই। নাই নাই, বেছি নিয়ম কৰি নাথাকো। এই লগৰ এটামান লৈ যাব, যাই কইনাটো লৈ আহিবহি। বাকীগিলা পিছত হ'ব বাৰু কিবা। অঁ, যদি আপোনালোকে সেনেকৈ ভাবছা, মই বাৰু জীয়াটোক কম দেছোঁ বাৰু। ছোৱালীটো ক'বা পিছে। দিয়ক পিছে থৈছোঁ। হ'ব বাৰু হ'ব। তাইক মাতি কিনে কথাটো কৈয়ে দিওঁ নেকি? অ' মাইনা, মাইনা, কিয়া? তাই ভালে আছোঁ। গেছো ৰ। মাইনা, কথা এটা হৈছে নহয়। কি? এই আজি লিকিয়াটো দেউতাকটো ফোন কৰি গৈছি, সিহঁতৰ মাকৰ বোলে টান, তোক বোলে কালিয়ে বিয়া কৰি নিব। কি বিয়া? আৰু কালিয়ে? সেই মাকৰ বোলে বঢ়িয়াকক চাবা বিৰাট মন যায় আছে, সেইকাৰণে তোক কালিয়ে বিয়া কৰি নিবা খুজিয়া। কোনবা মৰাই থাকে সেইগিলা মই ক'ব নোৱাৰোঁ, মৰাৰ পিছতো বিয়াটো হ'ব পাৰে। এই নাপায় নাপায়, সেনেকৈ নকবি, ডাঙৰ মানুহৰ কথা সেনেকৈ ক'ব নাপায় নহয়। মই সেই বোলে ইমান সোনকালতে বিয়া হ'ম নেকি? নাই নাই নাই, মই এনেকৈ বিয়া নহওঁ। ইছ, আমাৰ গাঁৱৰ বাকী যায় চিয়াগিলাকে হ'লে চবেই বেংক পাতি আনছি, আকৌ কি ডাঙৰ ডাঙৰ পেণ্ডেল দিছি, সিহঁতে ইমান ধুমধামকৈ বিয়া পাতিছি, ময়ো সেনেকৈ বিয়া হ'ব লাগে ইচ্ছা হৈছে। মই এনেকৈ বিয়া নহয়, ইমান তিনিতে। মই যদি এনেকৈ বিয়া হ'ম, মোৰ দেখোন চব আশা পানীত পৰিব। মই কি ষ্টাইল কৰিম বুলি ভাবি আছোঁ, মোক এনেয়ে ভাল লাগে, আৰু ভাল লগা হ'ল হয়। তোক পচন্দ কৰি থৈ গৈছি, সেনেকৈ নকবি, ভালকৈ চলবি আৰু। দে পিছে এতিয়া হ'বাই লাগব আৰু। তহঁতে বিয়া বিয়া কৰিয়ে থাকা, মই বিয়া হৈ গ'লে তহঁতে ভাল পাওঁ নে? এই মাই, মোৰ দেখোন তহঁতলৈকে বিৰাট মনত পৰিব। মই জানো তহঁতৰতো মোৰ লাগি মনত নপৰে, বিয়া বিয়া কৰি থাকোঁতে কালি মোৰ বিয়াই আহি পালে। পিছে কালিতো মই বিয়া হ'বাই লাগব। মই অলপমান পাৰ্লাৰৰ পৰাই আহোঁ, কি ষ্টাইল কৰিবি? সি তাতে মোক দেখা পালি চাই চায়ে লাগি থকা হ'ব লাগে, কি ষ্টাইল কৰিবি? মই ভাবিয়ে থৈ দিছোঁ, যাওঁ দে মই পাৰ্লাৰলৈকে। দেউতা, মই আহোঁ দে, যা কইনাটো সোনকালে লৈ আহ। অঁ হ'ব, যা, ভগৱানে ভাল কৰিব। তই তাতে বেলেগ একো কথা পাতি থাকিব নালাগে, চিয়াটো লৈ পেলাই সোনকালে আহি যা যা বাবা। আজি বেকা গালি পাৰিব। ঐ, মই এতিয়া যাবাই লাগব নেকি? মোৰলৈ যাবা লাগে অকণমানো ইচ্ছা নাই। তহঁতক এৰি মই কেনেকৈ ৰাখিম? মোৰ বিৰাট মনত পৰিব হ'লোঁ নেকি? ইফালে লিখিয়াটোৱে মোক ভালকৈ নাপাতে, সি মোক হ'লে ভালকৈ পচন্দ কৰা নাই, মাকৰ বেমাৰ হোৱাৰ কাৰণে মোক নিব খুজিছে। আকৌ তাতে এইগিলা মতা ধং চং উঠাই ৰাখিবি, ভালকৈ ৰাখবি। হ'ব দে, তই চিন্তা কৰি থাকিব নালাগে, মই তোৰ মান সন্মান নেখেৰাওঁ, মই ভালকৈ থাকিম দে। কাৰো লগত হাই কাজিয়া নকৰবি, ভালকৈ চলবি, চবকে মৰম দিবলৈ চেষ্টা কৰবি। এই ঘৰত থকা পৰিৱেশেদি নচলবি তই তাতে। ওৰে কাজিয়া নকৰোঁ, এই জীয়া দিনত চিয়া চলাইছিলোঁ, এতিয়া মই ভাল বোৱাৰী হ'ব লাগি চেষ্টা কৰিম। ভালকৈ খাবি যাতে কোনো একো ক'ব নোৱাৰে। তোৰ এতিয়া যোৱাৰ সময় হ'ব নহয়, মই কিবা কিবি অলপ জানিব আৰু। আমি যাই থাকোঁ, ৰাতিও হ'ল আহিল, আমি যাওঁ, আপুনি থাকক পিছে, দুখ কৰিব নালাগে বাৰু। এসপ্তাহমানৰ পিছত মই বাৰু তাইক পঠাই দিম ঘৰত। পাপা, মই জীয়াটো গতালোঁ আৰু। তাই যদি কিবা বেয়াকৈ কয়, সৰু জীয়া বুলি বুজি পাৰহে ল'বি আৰু। মোৰ এটাই জীয়া, তাইক লৈয়ে মোৰ বহুত আশা, এনেকৈ এতিয়া দিব লগা হ'ল। মই গতালোঁ আৰু আজিৰ পৰা পাপা, শিকাই বুজাই ল'বি নজনাখিনি। আপুনি চিন্তা নকৰিব, মই বাৰু শিকাই বুজাই ল'ম, আপুনি সেইবোৰ মাথা মাৰি থাকিব নালাগে। আজিৰ পৰা মোৰ জীয়াটোৰ দায়িত্ব চব তোমাৰে আৰু, তোমাৰ হাততে গতালোঁ আৰু। হ'ব বাৰু। এই ইমান যে আগে আগে গৈছা, মই কি ঘৰ চিন পাওঁ নেকি? এই এতিয়াও মতা ৰংটো উঠা নাই, এই আজি বিয়া হ'ল, তাই মতা ৰংটো খেলাব কাৰণে আহি থাক।
হয়নে নহয় আপুনি আৰু চিন্তাই কৰিব নালাগে আপোনাৰ বেমাৰ সোনকালে ভাল হ'ব আপুনি চিন্তাই কৰিব নালাগে মই আপোনাৰ ধুনীয়াকৈ পালন কৰি এসপ্তাহৰ ভিতৰতে আপুনি উঠা লোৱা হ'ব তুমি মোৰ এই ঘৰখনো মোৰ এয়া চব মোৰে এই ৰাংকাতি কোনো বিয়া নকৰা বুলি ভাবিছিল আজি এই ৰাংকাতি বিয়া হৈ আহিলা